নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি গংগা যমুনাত ফুৰিব আহিছোঁ। ফুৰিব আহোঁতে এয়া ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, কিন্তু পিছত সোমাই পেলাই ভাবিলোঁ আছোঁ যাতে ভিডিঅ'টো কৰিও যাওঁ, কাৰণ ঘৰৰ ভিডিঅ'নো কিমান দি থাকিম, সিমান ফুৰাও নহয়, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। এয়া ভিতৰত সোমোৱাৰ লগে লগে এই ভিডিঅ'টো কৰিছোঁ। গেটৰ পৰা কৰা নহ'ল। এই পুখুৰী আছে, কিছুমান পুখুৰীৰ পাৰত গছ গছনিবোৰ আছিল। এয়া মোৰ গাড়ীখনত ৰং দি আছে, ইয়াতে জন্তু আছে, এইগিলাখান জন্তু। সেইটো জিৰাফ, সেইটো ডাইনচৰ আছিল, আৰু এইটো এনেকৈ লাভ দি পেলাই ফটো উঠাৰ কাৰণে থৈ দিছে। ভণ্টি একদম আগে আগে যা আছে, চলিকেইটাকতো ক'বাই নালাগে, দাউৰি দাউৰি যাই পেলাই একদম খেলাৰ জেগা পাইছে আৰু কোনে মাতে সিহঁতক, যাই তাতে উঠছি। মই কিন্তু এই পৰিৱেশটো ভাল পাওঁ, ফুল গছ গছনি বহুত ভাল লাগে মোৰ। এই একদম উঠা জেগা দেখি আৰু তাহাঁতক ৰাখিব নোৱাৰা আৰু উঠছি একদম। মোৰ চলিটো একদম ওপৰত ডাঙৰ ল'ৰা, এইগিলা দেখিলে পাৰ্ক বুলি ক'লে তাৰ ফূৰ্তি লাগি যায়, আৰু সি অলপ এইগিলাখান বস্তুৰ প্ৰতি বেছি আকৰ্ষিত। উঠি লৈ পেলাই একদম তাতে উঠছি, মই হেৰিটো দিয়া নাই আৰু চাউণ্ডটো আটা বাঢ়ি আছে। ভয়তে নহয় আৰু তাৰ ফূৰ্তিতে একদম পুৰা একদম আটা বাঢ়ি আছে। এয়া মুনু আৰু সেই ৰঙাকে চলা পিন্ধি থকাতে সেইটো ডাঙৰ ভাগিন, ইফালে ননাতজনী, আৰু ইয়াতে কিছুমান ফটো উঠা এইগিলা পখিলা চখিলা দি থৈ দিছে। এই ভণ্টি বোলে ফটো উঠাৰ কাৰণে তাই চাপা চুপিকৈ আছে, আৰু মই বোলে দে ফটো মাৰি দিওঁ দে। ভাল লাগে কিন্তু পাৰ্কখন। এইফালে সৰু আপাইটো এইটো কাইকেকক উঠোৱা দেখা পায়, তাৰ একদম নাচি আছে, মাতি চাটা বাঢ়ি আছে বাপেকে, সেইকাৰণে তাক উঠি দিছে। তাতে উঠি দিয়ে ফূৰ্তি তাৰ একদম একদম আটা বাঢ়ি আছে। এইফালে কাইকেকেও তাক দেখা পায় আৰু উঠবা আহিছে। মই বোলো উঠতে, মই ভিডিঅ' কৰি আছোঁ এনে বাপাকে তাক এনেকৈ ঘূৰি আছে। এই তাৰ হাঁহি চাওঁ। গাঁৱলীয়া পৰিৱেশত কিন্তু ৰিজৰ্টখন ভাল লাগে, আৰু কিবা এটা ভাল লাগে, ঠাণ্ডা। ইমান গৰমত আৰু ইমান গৰমত ফুৰাৰ কাৰণে বহুত ভাল লাগছে। আৰু এই চলিকেইটাও কৈ থাকোঁতে হঠাৎ মানুহটো ক'লাক বোলে গংগা যমুনাক যা যদি সোনকালে ভাত খাই উঠ। আমিওতো তাতে এনেইবোৰে ৰাচনি তাতে আৰু নাতিনীয়েকৰ বিয়া দে, ভালেই হ'ব দে, আমিতো ঘূৰুকেই থাকোঁ, সেই বুলি কৈ পেলাই তাড়াতাড়ি ভাত পানী খাই আহিলোঁ। এইকেইটাক দেখছি তাতে জোলনাত উঠি আছে। এইফালে ল'ৰা মানে আপাতৈ গাড়ীত উঠে বোলে, গাড়ীত উঠি থাকি তাক দিলোঁ তাতে উঠি। গাড়ীৰো দাম কি 50 টকা লাগে। মানুহটোৰ লগত এটা ফটো উঠিলোঁ, আৰু মই ফটো উঠিলোঁ অলপমান। যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে কোনোবা যদি একদম ভাল লগা মানুহ আছে, অলপমান পইচা খৰচ কৰি ছাবস্ক্ৰাইবটো কৰি দিবচোন।